নমস্কাৰ ছাৰ। নমস্কাৰ মোৰ মৰমৰ চলিয়াত এই চলিয়াত তহঁতক মই আজি প্ৰশ্ন কৰিম ধুনীয়াকে উত্তৰ দিবি দেই কিন্তু হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। এই বেকলা তই ধুনীয়াকে এটা কবিতা মাতি শুনানি। অ'কে ছাৰ, মই নিজে অহা কবিতা এটা পাঠ কৰিম। মোৰ কবিতাটোৰ নাম হৈছে ভেলেণ্টাইন ডে, চকলেট ডে, প্ৰপ'জ ডে, প্ৰমিছ ডে, হাগি ডে, ভেলেণ্টাইন ডে। এইবোৰ মাত্ৰ বিয়াৰ আগৰ খেল, এইবোৰ মাত্ৰ বিয়াৰ আগৰহে খেল। বিয়াৰ পিছত মাত্ৰ ঐ চাহ দে, ভাত দে, পানী দে, শান্তিত শুব দে, পইচা খৰচ কমাই দে, শান্তিত থাকিব দে, শান্তিত থাকিব দে। বিয়াৰ আগত জান বুলি নহ'লে ভাত নাখাওঁ, বিয়াৰ আগত ঐ জান তুমি নহ'লে ভাত নাখাওঁ। আৰু বিয়াৰ পিছত ঐ ঘেণ্টা ভোক লাগছি ভাত দি, তেতিয়াই ঘৈণীয়েকে কয় যদি ভোক লাগছি নিজে বনাই খা। বিয়াৰ আগত জান তুমি মোৰ শান্তি, আৰু বিয়াৰ পিছত ঐ থেকেৰি তয়ে মোৰ শান্তি, তয়ে মোৰ শান্তি, তয়ে মোৰ শান্তি। ছাৰ, মোৰ কবিতা শেষ। ঐ চলিয়াত মোক ধৰা, এই চলিয়াত মোক ধৰ, মোৰ মাথা ঘূৰাইছি ভেকলাৰ কবিতা শুনি মোৰ মাথা ঘূৰাই গৈছি। বাপ্পা ঐ কি খাতৰা কবিতা